মৰ্নিং আৰু নমস্কাৰ সকলোকে। তো আজি ৱেডাৰ বহুত বেছি ভাল হৈ আছে, এইকেইদিন বৰষুণ দি আছে কাৰণে আৰু আমাৰ ইয়াতে এনেও ৱেডাৰ বেছি ভাল, তো বৰষুণৰ কাৰণে আৰু বেছি ভাল হৈ গৈছে। আৰু আমাৰ আজি মেইনলি চিলড্ৰেন পাৰ্কটো দেখাম আপোনালোকক, যে আমাৰ বিভিন্ন বস্তু আছে আৰু বাচ্ছাৰ কাৰণে ছেফটি আছে, যিহেতু চাইডত আমি বেৰা বনোৱা আছে আৰু বেৰাটো ইমান ডিজাইনত বনাইছোঁ আপোনালোকৰ ফটো আৰু ভাল হ'ব আৰু ৰ'দত ফটো এনেই ভাল হ'ব। কিন্তু ভাবক এতিয়া ৰ'দ নোহোৱাকৈ এইখিনি দেখাই আছোঁ, ৰ'দ থাকিলে আৰু মোক চাগে বেছি ভাল লাগিলে আৰু গধূলি পৰিৱেশটো আমাৰ আৰু বেছি ধুনীয়া, সেইটোও দেখাম। তো এনেকুৱা বিভিন্ন বস্তু আছে, এনেকুৱা শ্লাইডৰ পৰা কিবাৰ পৰা একফালৰ পৰা মানে এৰিয়াটো বহুত ডাঙৰ, একেলগে এটা ভিতৰত গোটেই এৰিয়াটো দেখাব নোৱাৰোঁ আপোনালোকক, কিন্তু এইখিনি দেখাইছোঁ। আৰু এনেকুৱা এৰিয়া আছে আমাৰ য'ত মানে আৰু দুজন বস্তু আছে, আমি নতুন বিভিন্ন বস্তু আনি আছোঁ, সেইবোৰ চাব পাৰে। এইবাৰটো জুম কৰি দেখাই দিয়ে। সেনেকুৱা আমাৰ জোলনা আছে য'ত আপোনালোকে বহি ধুনীয়া ধুনীয়া ফটো তুলিব পাৰে। তাৰপিছত ইপিনে আমাৰ ধুনীয়া আৰু ফটো উঠা জেগা আছে, লগত সেইখিনি টায়াৰৰ সেইটোও আছে, সেইখিনি দেখাই দিয়ে। আমাৰ বিভিন্ন ফটো উঠাৰ কাৰণে জেগাৰ অভাৱ নাই মানে একদম। আৰু লগত আমাৰ ৰিজৰ্টখন পেট ফ্ৰেণ্ডলি হয়, তো চাব পাৰে আমাৰ পেট লগত থাকে একদম পুৰা। তো আমাৰ এইটো ফুল ট্ৰেইন ডগ হয়, তো যোনে যোনে আহে ইয়াক লগ কৰিব পাৰে। ইয়াৰ নাম ডেভিল। আৰু একদম বাচ্ছাও যদি আহে বাচ্ছাও খেলিব পাৰিব। নামতহে জাৰ্মান শ্বেফাৰ্ড, কিন্তু বহুত বেছি ফ্ৰেণ্ডলি। চাব পাৰে মানে যিয়ে নকৰে, আপুনি লাগিলে মুখত হাঁহি সোমাই দিয়ক, কিয় সোমাই দিয়ক, একো প্ৰব্লেম নাই। সেইপিনে আমাৰ বিভিন্ন বস্তু আছে, চাব পাৰে। মানে কাষ্টমাৰৰ লগত থাকিলেও ইমান একো নকৰে, ইমান বেছি ফ্ৰেণ্ডলি, খালি দেখাতহে বেছি ভয় লগা, কিন্তু ভয় খাব নালাগে। তো আমাৰ ফটো উঠাৰ কাৰণে কিমান কি ধুনীয়া জেগা আছে। তো আপোনালোকে আহক, ফেমিলিৰ লগত আহক, ফ্ৰেণ্ডছৰ লগত আহক, এটা ধুনীয়া পৰিৱেশ হ'ব। আৰু বিভিন্ন নতুন নতুন বস্তু আনিছোঁ আমি, যেনেকৈ জিৰাফ বা আপোনাৰ ধুনীয়া ধুনীয়া ফটো উঠা। তো সেইবোৰ বস্তু এতিয়া লাহে লাহে ডেভেলপমেণ্ট হৈ আছে। তো ভিডিঅ'ত দেখাম আপোনালোকক কি কি আনিছোঁ। তো শ্বুটৰ কাৰণে বঢ়িয়া বঢ়িয়া জেগা আছে। আৰু ইয়াৰ মাজেদি আৰু এটা কথা ক'ব বিচাৰিছোঁ, যে আপোনালোকে যদি আমাৰ ৰিজৰ্টত কেতিয়াবা কাম কৰিব খোজে, কিয় খোজে, আমাৰ ইউটিউবত কমেণ্ট কৰিব পাৰে বা আমাৰ ৰিজৰ্টৰ নাম্বাৰত অনলাইনত কল কৰিব পাৰে। বিভিন্ন কাম আছে ইয়াতে, আপোনাৰ হ'ব বিভিন্ন বেলেগ বেলেগ কাম কৰিব পাৰে, বা কিছুমান এনে ফ্ৰীলেন্সিঙো কৰিব পাৰে, বোলে ভিডিঅ' চিডিঅ' এডিট কৰিব আহি, বোলে ভাল কোনো ফটোগ্ৰাফাৰে যদি চাই আছে বা আপোনাৰ কিবা টেলেণ্ট আছে আমাৰ ইয়াতে দেখাব খোজে, সেইটোও পাৰিব। বা কেতিয়াবা ছেটাৰডে ছানডে আমাৰ ইয়াতে গানৰ ইভেণ্ট চিভেণ্ট বা সেনেকুৱা যদি বিচাৰিব যে গীটাৰ বজাই গান গোৱা, তো সেইবোৰ ইভেণ্টো আমাৰ ইয়াতে পাৰিব। আপোনালোকে আমাক কণ্টেক্ট কৰক, আমি আপোনাহঁতৰ নিচিনা মানুহ বিচাৰি আছোঁ, যোনে আমাৰ নলবাৰীৰ ওচৰতে এনেকুৱা প্ৰগ্ৰেম কৰিব খোজে। তো সেইবোৰো আছে। আৰু ছেটাৰডে ছানডে আমাৰ ইয়াতে বেছি ভাল হয়। তো গধূলি পৰিৱেশটো মই ভিডিঅ'ৰ মাজেদি দেখাম। তাত বঢ়িয়া, এইটো ৱেডাৰতে আহি থাকি বেছি ভাল পাব। লগত আহিলে আমাৰ যেনেকৈ ৰুম আছে, তো ৰুমত ফেচিলিটিটো আৰু ধুনীয়া। দিনটো ইয়াতে চিল কৰিলে, ৰাতি ৰুমত থাকিলে, ৰেষ্টুৰেণ্টো আছে, খানাও ৰুমলৈ যাব, মানে সকলো সুবিধা গোটেইখিনি আমাৰ ইয়াতে আছে। তো এইখিনি জাষ্ট আমাৰ এইখিনি এৰিয়াৰ কাৰণে এটা সৰু ভিডিঅ' বনালোঁ। আৰু সিপিন চাইডে আৰু বস্তু আছে য'ত আপোনালোকৰ বেলেগ বেলেগ ধৰণৰ শ্লাইড আছে, বেলেগ জোলনা আছে, মানে ইউনিক বস্তু আছে। জোলনা চোলনাবোৰ আমি ভিডিঅ'ৰ মাজেৰে আপোনালোকক ক্লিপত দেখাই আছোঁ, সেইবোৰ চাব। সেনেকৈ বিভিন্ন আৰু আছে, ভাল পাব। আৰু বালাজী আছে, নতুনকৈ আহিছে। বালাজীটো ঘৰ নিছে, কেনেকুৱা লাগিছে এটা কাম কৰি? ভাল লাগিছে, ভাল লাগিছে। তাৰ আৰু যদি আমাৰ লগৰ চগৰ পোৱা মানে ভিডিঅ' থ্ৰু দি কাম কৰিব আহা, নিশ্চয় ভাল পাম। কিন্তু মন থাকিলেহে আহিব, মানে কাম কৰি এটা জচিলা হ'ব লাগিব, হয়নে নহয় বালাজী? মন গৈছে আল্লাহ ভগৱান দিলে, একদম পাক্কা মন গৈছে, ঠিকে আছে, একদম ধুনীয়া, চব ফেচিলিটি আছে। আহক, আমাৰ যিমান ষ্টাফ আছে চব একদম ঘৰৰ নিচিনা একদম পুৰা। আপোনাৰ যিমান আলহী আহিব, যিমান মানুহে ফুৰিব আহিব, চবক একদম নিজৰ বুলি চাবনে নাই? আপোনালোকে এনেকুৱা লাগিব নিজৰ ঘৰতে আহিছে। কেবিনত আহক, কেবিনত বহক, নিজৰ পেট যদি আপোনালোকৰ এনেকুৱা পেট আছে লৈ আহক। চাব পাৰে আমাৰ কিমান বেছি ফ্ৰেণ্ডলি। চাওঁ টেবুল প'জ দে, চাব পাৰে ই একদম এনি টাইম ৰেডি থাকে। তো আপোনালোকে আহক। আৰু নিজৰ পেট থাকিলে আমাৰ ইয়াতে খানাও আছে। তো আপোনালোকে যদি বইল খানা পেটক দিয়ে সেইটো আছে, যদি আপোনালোকে পেডিগ্ৰী দিয়ে পেডিগ্ৰীও আছে, লিভাৰ আছে এক্সট্ৰাকৈ। চ' ডগৰ ফুড গোটেই খানা ৰেডি আছে। তো আপোনালোকে থাকাকৈ আহিলেও নিজৰ পেটটো লৈ আহক, খানাৰ একো চিন্তা নাই। আৰু বাকী বস্তু দেখাম, সেইকাৰণে আহক, নিজৰ পেট লৈ আহক। আহিলে বেছি ভাল পাব, কাৰণ এতিয়া মানে যিহেতু আমাৰ ডাইৰেক্ট মাটি বহুত আছে, তো আপুনি পেট ঘূৰি বহুত ভাল পাব। কিমান নিজৰ ঘৰৰ পকাত ঘূৰাব, কাৰণ মানে সিহঁতৰ এইটো দুৰ্বল হৈ যায় মাটিত খোজ নাপালে। তো ইয়াতে সি ফ্ৰীলি ঘূৰাব পাৰিব। আৰু এনেকুৱা যদি ফ্ৰেণ্ডলি হয় তেতিয়াতো আপোনালোকে চিকিউৰিটি লগাব নালাগে, এনেকৈ অ'পেন ৰাখক, একদম ঘূৰিব দিয়ক, বহুত বেছি ফূৰ্তি পাব। থেংক ইউ। আশা কৰোঁ আপোনালোকে জল্দি আহে।